নমস্কাৰ স্বাগতম জানাই আড্ডাৰ আনটা ভিডিঅ'লৈ আজি যেটো বিষয়ৰ ওপৰত কথা পাতিবলৈ গৈ আছো একচুয়ালি হেতু বিষয়ৰ ওপৰত মই ভিডিঅ' বনাম বুলি ভবা নাছিলো কিন্তু আজি গোটে নিউজ চেনেল লগতে সোশ্যাল মিডিয়া বা আমাৰ বিধানসভাৰ যি অধিৱেশন সকলোতে চৰ্চা হৈ থকা বিষয় হৈছে কি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিনিকি ভূঞা শৰ্মা লগতে কি পাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী তেখেতৰ যে অভিযোগ নহয় একচুয়ালি যেটো মানে ৰাজসাহায্য Ministry of Food Processing Industry যেটো ৰাজসাহায্য প্ৰদান কৰা হৈছে পাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ হে ৰাজসাহায্য লৈ আৰু লগতে যে মাটিৰ শ্ৰেণী পৰিৱৰ্তনৰ অভিযোগ এইবিলাক কথা একচুয়ালি হয় নহয় মই গৈ নাযাওঁ কিন্তু যিবিলাক প্ৰচাৰ গোটে সৰ্বত্ৰ হৈ আছে যেহেতুকে আজি গোটে হবতে লগতে সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে টুইটাৰ যুদ্ধ লগতে নিউজ চেনেলত সকলোতে দেখি আহিছো এইটো মানে চৰ্চা হোৱা বিষয়টোৰ ওপৰত আমি দেখিবলৈ পাইছো সেইকাৰণে মই যেটো কিউৰিয়ছিটি হয় জাস্ট মই জানিবলৈ মানে অকন কিউৰিয়ছিটি আছে চাব কিনো হয় নহয় বুলি জাস্ট ওয়েবসাইট যেতিয়া মই চাইছিলো ওয়েবসাইট গৈ মেলি তা হসানে মিছা কি তাত আছে নেকি যিখন লিষ্ট বাৰে বাৰে নিউজ মিডিয়া সোশ্যাল মিডিয়াত প্ৰচাৰ হৈ আছে এবাৰ এইটো হসানে মিছা জাস্ট আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো বক্তব্য প্ৰেছৰ যেটো বক্তব্য দি আছে যে নহয় বা তেনেকুৱা মই পদত্যাগ কৰিম বুলি কৈছো ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছো যে যদিহে ৰিনিকি ভূঞা শৰ্মাই এটকাও কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছে এই মন্তব্যটো এই যেটো মন্তব্য হয় এই মন্তব্য দিয়াৰ পিছত মই চাব বিচাৰিছিলো মই একচুয়ালি আৰু চাই গৈ যি দেখিলো এটা মানে যেটো ওয়েবসাইট আছে ওয়েবসাইট মানে যেটো দেখিলো তাত চাবলৈ গৈ যেটো গগৈ ডাঙৰীয়া যেটো হেটিও হসা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কমেন্ট হয় যেটো নিউজত কৈ আছে যে যদি এটকাও যদি কি হৈছে যদি মোৰ পত্নী ৰিনিকি শৰ্মা যদি পাইছে তেতিয়া হলে যেটো মন্তব্য পাইছে হেতু দুইটা চাবলৈ মই যেটো পালো একচুয়ালি গৌৰৱ গগৈ বা যেটো নিউজত প্ৰচাৰ হৈ আছে ৰাজসাহায্য পোৱাৰ সাপেক্ষে হেতু চাবলৈ গলে হেতু হসা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কথা কৈ আছে হেতু হসা কেনেকৈ দুইটা কথা হসা এটো মই নিউজ এতিয়া মোবাইলৰ যেটো ওয়েবসাইট মই কেনেকৈ কি পালো হেতুই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো যাত মই এই ভিডিওটোৰ জৰিয়তে কোন হসা কোন মিছা এইবিলাক মই একচুয়ালি পৰ্যালোচনা কৰিবলৈ যোৱা নাই কাৰণ ব্যক্তি হিচাপে মই ভাবো যে কি সাপোজ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে তেওঁৰ পত্নী যেহেতু এজন উদ্যোগী মহিলা হয় যে কিবা এটা উদ্যোগ যদি ৰাজসাহায্য পাবৰ যোগ্য হয় কোনোবাটা যদি ৰাজসাহায্য পাবৰ যোগ্য হয় তেখেতে আবেদন কৰিছে সেই আবেদনৰ ভিতৰত তেখেতে যোগ্য হিচাপে সেই ৰাজসাহায্য পাইছে তেতিয়া হলে তাত কবলগীয়া বিশেষ কিবা কবলগীয়া মোৰ আছে বুলি মই নাভাবো গতিকে হেতু দিশত মই যাবলৈ যোৱা নাই হেতু কোনো শুদ্ধ হৈছে নে মানে ভাল হৈছে নে বেয়া হেতু পাব লাগে নে নেলাগে হেতু যুগ যোৱা মই হেতু কবলৈ যোৱা নাই জাস্ট মই যি পালো সেই যি পোৱাটো মই ওয়েবসাইটত যেটো আমাৰ মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি ভাৰত চৰকাৰ যেটো মানে গভ ইণ্ডিয়া যেটো ওয়েবসাইট হয় ওয়েবসাইট কি পালো তাকে মই আপোনালোকৰ আগত জাস্ট শেয়াৰ কৰিব বিচাৰিছো যেহেতু সোশ্যাল মিডিয়াত বিশেষ ফটো এখন এটা মানে যে সেই স্কিমখনৰ ফটো এটা ভাইৰাল হৈ আছিল গতিকে মই এই ফটোখন পোৱা ওপৰৰ যেটো হেডিং আছে এটো ফুড প্ৰসেস তাৰ আছিল এগ্ৰো প্ৰসেসিং ক্লাষ্টাৰ স্কিম বুলি আছে সকে সেই গতিকে মই সাৰ্চ কৰিলো হোৱাট ইজ এগ্ৰো প্ৰসেসিং ক্লাষ্টাৰ স্কিম আৰু যেতিয়া এটো সাৰ্চ কৰিলো তাৰ লগে লগে এটা ওয়েবসাইটৰ লিংক প্ৰথমতে আমি সাৰ্চ কৰিলো সাৰ্চ কৰিলে এটা প্ৰথমতে আহিলে প্ৰথম ফাৰ্ষ্টতে আহিলে এটো কি এগ্ৰো প্ৰসেসিং ক্লাষ্টাৰ মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰিজ গতিকে সেই যেটো সাইট হয় ফাৰ্ষ্ট লিংকটো মই তাত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত দেখিলো মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰিজ যেটাটো হেতু মই ইয়াত গলো কোনো তেনেকুৱা ধৰণৰ স্কিমৰ কথা নাছিলে গতিকে মই হোমত যেতিয়া ক্লিক কৰিলো হোমত ক্লিক কৰাৰ পিছত লগে লগে কি পালো ইয়াত যেটা তললৈ স্ক্ৰল কৰিলো স্ক্ৰল কৰাৰ পিছত প্ৰথমতে আছে ষ্টেট ওয়াইজ নাম্বাৰছ নেমছ প্ৰপ'জাল এপ্ৰুভ আন্ডাৰ দা স্কিম মানে যেটো স্কিমৰ আন্ডাৰ যেটো আছে হেতু আন্ডাৰ যিবিলাক নাম আছে সেইবিলাকৰ কথা ইয়াত ডাউনলোড কৰিব গতিকে ডাউনলোড কৰাৰ পিছত যেতিয়া মই চেক কৰি দেখিলো ইয়াত চেক কৰিছো যে তেতিয়া দেখিছো চাব আপোনালোকে যে যেটো এটা আছে ডিটেইলছ অফ এগ্ৰো প্ৰসেসিং ক্লাষ্টাৰ প্ৰজেক্টছ আন্ডাৰ এপিসি স্কিম এটো যেটো ওয়েবসাইট হয় মই ওয়েবসাইটৰ পৰা যেটো ইনফৰমেশন পাইছো হেতুহে মই শেয়াৰ কৰিছো এটো হসা মিছা কিমানখিনি মই হেতু কবলৈ নাযাব যিখিনি মই শেয়াৰ কৰিলো যে মোৰ যেটো কিউৰিয়ছিটি আছিল মানে অনুসন্ধিৎকা আছিল যে চাবৰ কাৰণে কিনো হয় হসা নে মিছা এটো চাবৰ কাৰণে যেতিয়া মই চেক কৰি দেখিলো যে যেতিকে লিষ্টখন 10 নম্বৰ আছে এটো আছে 10 নম্বৰ আছে কি মিছেছ প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নাম আছে ৰিনিকি ভূঞা শৰ্মা এই ডিটেইলছ আছে নগাঁও যেটো হ'ব নেকি ইন্ডাষ্ট্ৰিটো মানে ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰিটো স্থাপন হ'ব নগাঁও আসাম আৰু যেটো ইয়াত লিখা আছে এটো ডেট অফ এপ্ৰুভেল এই প্ৰথমতে আছে ডেট অফ এপ্ৰুভেল কেতিয়া এপ্ৰুভ হৈছে এই যে এপ্লিকেশন যেটো এপ্লাই কৰিছে তাৰ পিছতে এটো কেতিয়া এপ্ৰুভ হৈছে প্ৰথম লাইনত আছে এপ্ৰুভ তাৰছত প্ৰজেক্ট প্ৰথমতে এপ্ৰুভ কৰিছে এটো
যে 10 নম্বৰ চাব আপোনালোকে 10 নম্বৰ আছে 10/11/2022 সৰি 10/11/2022 মানে এটোতে এপ্ৰুভ হৈছে তাৰ পিছত প্ৰজেক্টৰ টোটাল কষ্ট হয় 25 কোটি কিমান 800 সৰি এটো প্ৰজেক্ট কষ্ট ইন কোৰ হিচাপত কোটি হিচাপত প্ৰজেক্টৰ কষ্ট যেনেকৈ আছে ইয়াত কিমান কষ্টৰ তাৰপিছত গ্ৰান্ট অফ এপ্ৰুভড ইন কোৰ গ্ৰান্ট এপ্ৰুভড ইন কোৰ আৰু টোটেল গ্ৰান্ট ৰিলিজ আছিল তাৰ শেষত সেকেন্ড প্ৰজেক্টটো প্ৰথমতে চাব প্ৰজেক্ট কষ্ট গ্ৰান্ট এপ্ৰুভ কিমান হৈছে আৰু কি টোটেল গ্ৰান্ট ৰিলিজ আৰু কিমান টকা এৰি দিছে মানে পঠিওৱা হৈছে দিয়া হৈছে গতিকে লিষ্টৰ প্ৰথমতে চাব এটা শেষলৈ যেতিয়া দেখিব আপোনালোকে 10 নম্বৰ যেটো প্ৰাইডিছ এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড বুলি আছে তাত আটো আছে 10 নম্বৰ স্ক্ৰিনৰ লাইনত আমি দেখিম যে ইয়াত 25 কোটি টকা যেটো প্ৰজেক্ট এস্টিমেট হয় 10 কোটি টকা কি আছে 10 কোটি আছে যেটো প্ৰজেক্ট এপ্ৰুভ হৈছে মানে গ্ৰান্ট হৈছে 10 কোটি টকা গ্ৰান্ট হৈছে কিন্তু এতিয়ালৈকে ইয়াত চাব আপোনালোকে ৰিলিজ কৰা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কি যদিহে মোৰ তেখেতৰ পত্নীয়ে যদি এটকাও পাইছে তেতিয়া হলে তেখেতে পৰিত্যাগ কৰিব কিন্তু ইয়াৰ হসাকৈ দেখাইছে 0 যেটো এটো একেবাৰে শেষত আছে তো চাব আপোনালোকে টোটেল গ্ৰান্ট ৰিলিজড ইন কোৰ টোটেল একেবাৰে শেষৰ লাইনটো যেটো কলম আছে টোটেল গ্ৰান্ট ৰিলিজ মানে ৰিলিজ কৰা হল মানে এই দিয়া হল পঠাৰ দিয়া হল কিন্তু ইয়াত দেখাইছে 10 নম্বৰ যে এটকা এতিয়ালৈ 0 মানে এক টকাও এতিয়ালৈকে অনুমোদন মানে দিয়া হোৱা নাই এতিয়ালৈ দিয়া কিন্তু এটো এপ্লাই কৰাও হয় লগতে এপ্ৰুভো হৈছে এপ্লাই কৰা হয় লগতে এপ্ৰুভো হৈছে কিন্তু এতিয়ালৈকে এটকাও পইচা নিশ্চয়কৈ প্ৰাইডিছ এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডে পোৱা নাই গতিকে হেয়াই হেতুৱে সত্য এটা চাবলৈ গলে যেটো অভিযোগ উঠিছে হেয়াও সত্য তাৰ এপ্ৰুভ হৈছে যেহেতুকে অভিযোগ উঠিছে কি উঠিছে ৰাজ সাহায্য পোৱা বুলি অভিযোগ হৈছে কিন্তু ৰাজ সাহায্য নিজকে এপ্ৰুভ হৈছে তাৰ মানে পাব কিন্তু এতিয়ালৈকে পাব নে কি নেজানো বাৰু কিন্তু বৰ্তমানলৈকে পোৱা নাই বুলি কৈছে তেওঁলোকে পোৱা না যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেখেতৰ প্ৰাইডিছ এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ যেটো চৰকাৰ তেখেতে এতিয়ালৈকে এটকাও পোৱা নাই গতিকে হেতু সত্য হয় গতিকে মই জাস্ট শেয়াৰ কৰিলো কথাখিনি ইয়াত মোৰ কোনো মতামত দিবলগীয়া নাই গতিকে এই কথাখিনি যেটো প্ৰচাৰ হৈ আছে হবতে গতিকে হেতু হসাটো মই জাস্ট মানে যেটো হসা মই বিচাৰো ক'ব জনাই কিন্তু যেটো পালো একচুয়ালি মই হিচাপ কৰি হেতুকে আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু আমাৰ এই তিনিআলি আড্ডা যেহেতুকে এনেকুৱা যে সাম্প্ৰতিক সময়ত হৈ থকা যিকোনো ঘটনা পৰিঘটনাৰ ওপৰত আমি কথা পাতিম আৰু লগতে যিকোনো ইনফৰমেটিভ কিবা যদি আমি কিবা থাকে সেইবিলাকৰ ওপৰত আমি আপোনালোকৰ লগত শেয়াৰ কৰিম বা কথা পাতিম গতিকে এনেকুৱা যেটো সাম্প্ৰতিক সময় প্ৰচাৰ হৈ আছিল এই কাৰণে মই এইটো বিষয় যেটো পালো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিলো যদি এনেকুৱা ইনফৰমেটিভ ভিডিও বিলাক যদি আপোনালোকে কিবা পাই থাকিব বিচাৰে তেতিয়া হলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যদি আৰু যদি ফেসবুকত চাই তেনে চেনেলটো ফলো কৰি লব ধন্যবাদ